বানপানীয়ে নৰেন্দ্ৰ মোদীৰ মাত উলিয়াই দিলে। শিৱসাগৰৰ মানুহে কিন্তু নৰেন্দ্ৰ মোদীৰ মাত উলিয়াব নোৱাৰিলে। কিন্তু নেপালে দেখিলেনে, নেপালক এতিয়া তেওঁ সহায় কৰিব পৰাও হ'ল। এয়াই হ'ল গৃহমন্ত্ৰী, এয়াই হ'ল প্ৰধানমন্ত্ৰী। আমি যে সকলোৱে মিলি পেলাই কওঁ মোদীৰ মেজিক বুলি, একেবাৰে সঁচা কথা। আপোনালোকে দেখিছে নহয়, উজনি অসমত যি বানপানীৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে আৰু সেই বানাক্ৰান্ত লোকসকলৰ অৱস্থা কেনেকুৱা হৈছিলে আপোনালোকে চাগে এতিয়াও মনৰ পৰা পাহৰিব পৰা নাই, বা আমি হ'লেও গোটেই সমগ্ৰ অসমে পাহৰিব পৰা নাই। তেনেস্থলতো ইলেকশ্যনৰ আগে 7-8 বাৰ অসমলৈ অহা নৰেন্দ্ৰ মোদী হওক, অমিত শ্বাহ হওক, তেওঁলোকৰ দেখা সাক্ষাৎ ইয়াত নহ'লে ক'ৰ পৰানো হ'ব? কাৰণ ব্যৱসায় বাণিজ্য একেবাৰে বেয়া হ'ল হয় নে নহয়? যদি বানপানী নহ'ল হয় তেন্তে তেওঁলোক আহিলে হয় আৰু ক'ত কেনেকৈ কি আছে সেইখিনিত চকু মাৰি পেলাই তেওঁলোকে সেইখিনি বিক্ৰী কৰিব পাৰিলে হয়। এতিয়া মেইন কথাটোলৈ আহোঁ মই। আপোনালোকে দেখিছিলে তেতিয়া তেওঁলোক কি হৈছিলে, উপস্থিত নাছিলে। আৰু এতিয়া কি হৈ গ'ল, আজিৰ দিনটোত নেপালত যি বানপানী পৰিস্থিতিৰ সৃষ্টি হ'ল, বানপানীয়ে এইবিলাক কোনোবাই এৰি দিয়াই আপোনালোকে দেখিছে, হঠাতে আহিছে। এইবিলাক প্ৰলয়ংকাৰী বান বুলিয়ে ক'ব লাগিব। আৰু তাৰপিছতে কি হ'ল, একদম মোদীৰ নেপালক লৈ নেপালৰ দুৰ্যোগক লৈ একদম মোদীৰ চিন্তা। আৰু চিন্তাটো কি হৈছে, কাৰণ দেখিছে আপোনালোকে কেনেকৈ ঘৰ দুৱাৰ ভাঙি কৰি এফালৰ পৰা তহিলং কৰিছে। কিন্তু তেওঁ কৈছে যে নেপালৰ দুৰ্যোগক লৈ চিন্তিত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী। দেশখনৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ। বানত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ মোদী। দেশখনলৈ সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰধানমন্ত্ৰী মোদীক কৰিছিল সুজিত চৰকাৰ ওৰফে টেপাই। কোন টেপাই সেইবিলাক আৰু নাজানো বাৰু। সেইখিনিতে এতিয়া কথাটো, আপোনালোকে এনেকুৱা নিউজ দেখিছিলেনে বাৰু? যেতিয়া শিৱসাগৰত বানপানী হৈছিলে দেখিছিলেনে? ঘৰ দুৱাৰ ভাঙিটো মানুহবিলাকৰ কেনেকুৱা এটা পৰিস্থিতি। এতিয়াও বহুলোক ঘৰ মুৰা হ'বই পৰা নাই। কিন্তু তেনেস্থলতো মোদীৰ কিন্তু এনেকুৱা নিউজ ক'তো আমি দেখা নাপালোঁ। আৰু যেতিয়াই নেপালত হৈ গ'ল তেওঁ তাত এতিয়া সহায় কৰিবলৈও হ'ল, সহায় কৰিব পৰাও হ'ল। সমবেদনা জ্ঞাপন কৰাটোতো বাদে তেওঁ এতিয়া তাত কি কৰিব পৰা হ'ল, সহায় কৰিবলৈকো আগবাঢ়িব পৰা হ'ল। আৰু আমাৰ কি বুলি ক'ব, বৰষুণো পৰিলে দেখিছেনে, ঠিক নাই। আজি গুৱাহাটীত একদম আকৌ সাগৰ, ছেকেণ্ড নেপাল হয় নেকি কি ঠিক নহয়নে? এই বৰষুণত আপোনালোকক কি হেৰি কৰিম, তথাপিও জোৰ দি চিঞৰিছোঁ, টিঙৰ শব্দ শুনিছে নহয়। গতিকে এনেকুৱা মাহিয়াৰ দৃষ্টিৰে যেতিয়া আমাৰ অসমখনক চাব তেতিয়া আমাৰ বহুত বেয়া লাগে নহয়নে? আৰু আমাৰ যিহেতু ফটামুখ, গতিকে আমি সেইবিলাক কথা ক'বই লাগিব। আৰু মানুহখিনিয়ে যি নেকি নৰেন্দ্ৰ মোদী হওক, অমিত শ্বাহ হওক, তেওঁলোক যেতিয়া অসমলৈ আহে আমাৰ মহিলাসকলে আকৌ ৰ'দ বৰষুণ কাটি কৰি মেখেলা কুচাই হ'লেও আহি যাব, একাঠুৰ বোকাত আহি যাব তেওঁলোকক চাবলৈ। কিন্তু সেই মহিলাসকল এতিয়া কিহত ব্যস্ত জানেনে? 1200 টকাটো মুখ্যমন্ত্ৰীয়ে দিছে যে, এইবিলাক কথা তেওঁলোকৰ কাণত নোসোমায়, তেওঁলোকৰ ইয়াত নাহে সেইবিলাক কথা। বন্ধু বান্ধৱীসকল বহুত আছিলে ক'বলৈ, কিন্তু বৰষুণৰ কোবত আপোনালোকক এতিয়া একো ক'ব নোৱাৰোঁ। ৰাতি ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকে কাইলৈ বিগ ব্ৰেকিং নিউজ পাব। নেপালৰ নিচিনাই হ'ব পাৰে দেই, আৰু হৈও আছে। নেপালৰ নিচিনা গুৱাহাটীত ঠায়েও ঘৰ চৰ খহি পেলাই ভূমিস্খলন হৈ আছে। গতিকে বন্ধু বান্ধৱীসকল, এইখিনিয়ে আছিলে বৰষুণৰ কোবত চাগে হয়তো আপোনালোকে শুনা নাপাব আৰু বেয়া নাপাব। হিমালয়ত নতুন বিপদৰ সংকেত। নেপাল তিব্বতত একেলগে প্ৰকৃতিৰ তাণ্ডৱ। নেপাললৈ ক'ৰ পৰা আহিল বিশাল পানীৰ ঢল। নেপালৰ বান আহিব নেকি ভাৰতলৈও? হিমালয়ৰ বুকুত হঠাৎ নামিল জলপ্ৰলয়। নেপালৰ ৰাচুৱা জিলাৰ ভোটাকুচি নদীত হঠাৎ বৃদ্ধি পালে পানীৰ ভয়ংকৰ সোঁত। তীব্ৰ জলপ্ৰবাহত ক্ষতিগ্ৰস্ত ৰাস্তা, দলং আৰু জলবিদ্যুৎ প্ৰকল্প। বহুলোকৰ মৃত্যু, আন বহুলোক এতিয়াও সন্ধানহীন হৈ থকাৰ খবৰ। প্ৰাপ্ত তথ্য মতে এই জলপ্ৰলয়ত উটি গ'ল 1000ৰো অধিক লোক। আনহাতে বৰ্তমানলৈকে উদ্ধাৰ হৈছে 13জনৰ মৃতদেহ।
কিন্তু এই বানৰ মাজত আটাইতকৈ ডাঙৰ প্ৰশ্ন হয় যে ইমান পানী ক'ৰ পৰা আহিল। স্থানীয় তথ্য অনুসৰি বান অহাৰ সময়ত ৰাছুৱাত ডাঙৰ বৰষুণ হোৱা নাছিল। তেতিয়া বৰষুণ নোহোৱাকৈ নদীৰ বুকুত হঠাৎ ইমান পানী ক'ৰ পৰা আহিল। জানিব পৰা মতে এই জলপ্ৰবাহ আহিছিল তিব্বতৰ দিশৰ পৰা। সম্ভাৱনা আছে যে তিব্বতৰ ওপৰৰ অঞ্চলত হোৱা বৰষুণ, পাহাৰীয়া জলপ্ৰবাহ, ভূমিস্খলন অথবা ব্লক অৰ্থাৎ হিমবাহৰ হ্ৰদ ভাঙি যোৱা এনে যিকোনো এটা কাৰকে এই আকস্মিক বানৰ সৃষ্টি কৰিব পাৰে। কিন্তু এতিয়াও নিশ্চিত নহয় প্ৰলয়ৰ প্ৰকৃত উৎস, ফলত অনিশ্চয়তাই বৃদ্ধি কৰিছে আশংকা। উল্লেখ্য যে হিমালয়ত এনে বান কেৱল ওপৰৰ অঞ্চলত বৰষুণৰ ফলতেই নহয়, হিমবাহৰ হ্ৰদ ভাঙিব পাৰে, ভূমিস্খলনেও নদীৰ পথ সলনি কৰিব পাৰে আৰু তাৰ পিছতেই মুহূৰ্ততে তললৈ নামি আহিব পাৰে পানীৰ প্ৰচণ্ড ঢল। এইখিনিতেই আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰো অৱতাৰণা হয় যে নেপালৰ এই বানৰ পানী ভাৰতলৈও আহিব নেকি। ভোটাকুছিৰ জলপ্ৰবাহ আগুৱাই গৈ ত্ৰিশুলী নদীৰ সৈতে সংযুক্ত হয়। আনহাতে এই নদী ব্যৱস্থাই পাছলৈ নাৰায়ণী গণ্ডকৰ সৈতে সংযোগ স্থাপন কৰে আৰু গণ্ডক নদী নেপালৰ পৰা ভাৰতত প্ৰৱেশ কৰে। সেয়ে ভাৰতৰ নামনি অঞ্চল বিশেষকৈ বিহাৰৰ বাবে এই জলপ্ৰবাহৰ ওপৰত নজৰ ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ। কিন্তু ভাৰতত ইয়াৰ প্ৰভাৱ কিমান হ'ব সেয়া নিৰ্ভৰ কৰিব পানীৰ পৰিমাণ, জলস্তৰ আৰু বানৰ প্ৰকৃত উৎসৰ ওপৰত। ৰাছুৱাৰ এই দুৰ্যোগে পুনৰ দি গ'ল এটা ডাঙৰ সতৰ্কবাদী যে হিমালয়ৰ ওপৰত ঘটা এটা ঘটনা তলৰ জনজীৱনৰ বাবে হৈ উঠিব পাৰে ভয়ংকৰ বিপদ। আৰু নদীয়ে নুবুজে সীমা অথবা পৰিধি, পানী বৈ যায় কেৱল নিজৰ গতিত। নেপালৰ বানপানী আৰু শিৱসাগৰৰ বানপানীৰ মাজত একোৱে পাৰ্থক্য নাই, একেধৰণেই আহিছিলে। আৰু আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায়, বাই বাই।